দাদা হা বহি এখন দিবচোন দাদা ৰ এইটো লোৱা সোনকালে এজনী বন্ধু বন্ধু এইখন গাঁৱৰে খগেন মহাজন বন্ধু দুদিনমানৰ পৰা মোৰ কি হৈছে জানো দোকানতো কাম কৰিব মন নাযায় আৰু সেই খগেন মহাজনৰ ছোৱালীজনী দোকানৰ আগৰে গ'লে আৰু হৈছিয়া কিন্তু বন্ধু ময়ো ইমান আশা কৰা নাই হ'লেও কালি এবাৰ কৈ চাম দিয়া ভণ্টি ৰবাচো তোমাক মানে এটা কথা ক'ব লগা আছে তোমাক মানে ভাল পাওঁ নহয় সি হঠাতে কথাটো কৈ দিলে আৰু মোৰো কিবা লাজ তেনেকুৱা এটা বস্তু আছে ন জানোৱে আমাৰ পাপাৰ কথা মোৰ ইচ্ছামতে একোৱে কৰিবলৈ নিদিয়ে বাদ দিয়াহে তোৰ পাপাৰে কথা ব'ল এতিয়া শুনাছো আমাৰ দেৰি হৈছে যে সেইদিনা কথাটো কৈছিলো তুমি দেখো উত্তৰ নিদিলাই কি সঁচাই ঐ শুনাছো তোমাৰ নামটো আপুনি বিশ্বাস কৰে নকৰে মই নাজানো কিন্তু মোৰ ক'বলগীয়া আছিল মই এইখিনি ক'লো ঠিক আছে তুমি যোৱাচোন ভিতৰলৈ মাজনী তই কাৰ লগত কথা পাতি আছ আৰু তোৰ কথা মই গাঁৱৰ মানুহৰ মুখে মুখে বহুত কথা শুনি আছো মা আপুনি কি শুনিছে মোৰ কথা তই বোলে আমাৰ গাঁৱৰ সেই মনক ভাল পোৱা আৰু তই হেনো বোলে টিউচনলৈ যোৱাৰ চলেৰে তাৰ দুখৰটো বহি থাকা মই এইবোৰ কথা চব শুনিছো এইবোৰ সঁচা নে কি মাজনী তই যদি এইবোৰ সঁচা হয় তেনেহ'লে আমাৰ সন্মান ক'ত থাকিব মা মই তাক ভাল নাপাওঁ তোক কোনে কৈছে এইবোৰ মিছা কথা যে ভাল নোপোৱা ঠিকে আছে যদি তুমি সঁচাকে তাক ভাল পোৱা তেনেহ'লে আমাৰ মান সন্মান ক'ত থাকিব আৰু তুমিতো তোমাৰ পাপাৰ কথা জানাই নিজৰ কথাৰ মতেই চব কাম কৰে তোমাৰ পাপাই এইবোৰ কথা গম পালে কিমান লাজ পাব তোমাৰ পাপাই মোক আগতে কৈছিলে এজন ল'ৰা তোমাক চাবলৈ আহিব গতিকে মইহে কৈছিলোঁ যে পঢ়ি থকা ছোৱালীজনীক এতিয়া সেইবোৰ কথা ভাবিব নালাগে যদি এইবোৰ কথা ওলাইছে গতিকে অহা কাইলৈ মই ল'ৰাজনক মাতি দিম মুম্বাইৰ পৰা ল'ৰা এজন আহিব আৰু কাইলৈ তুমি ঘৰতে থাকিবা ক'ত গ'ল তৰা আজি তুমি মনটো কিয় মাৰি আছা মন আমাৰ কথা সকলোবোৰ গম পাইছে কাইলৈ বোলে ল'ৰাই চাব আহিব মই এতিয়া কি কৰোঁ মন হয় নেকি তোমাৰ মায়ে যি চিন্তা কৰিব তোমাৰতো লগতে চিন্তা কৰিব মানে তুমি মোক ভাল নোপোৱা ভালটো তোমাক মই নিজতকৈও ভাল পাওঁ
তুমিতো জানাই মোৰ ঘৰৰ অৱস্থা আৰু মই ঘৰৰ একমাত্ৰ ল'ৰা ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰতে শুনাচোন মই এটা কথা ভাবিছোঁ কি কথা আমি মন্দিৰত গৈ দুয়োজনে বিয়া পাতো বোলা নাই নাই মই তেনেকুৱা কৰিব নোৱাৰোঁ তোমাক নি ৰাখিবলৈ ঘৰ এটাও নাই তৰা শুনাচোন